Hey guys, 2021 প্ৰথম ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছো। আজি হৈছে 1 জানুৱাৰী আৰু আমি আজি বনভোজ খাবৰ কাৰণে যাব লৈছো। বলক তেতিয়া হলে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজি আমি বনভোজ খাবৰ কাৰণে আহিছো চিৰাজুলি হৈ দীঘা নদীৰ পাৰত আৰু দীঘা নদীখন একেটা এৰিয়াতে অকৱা পকৱাকৈ একে ঠাইতে বৈ গৈছে। এতিয়া আজি বহুত মানুহৰ ভিৰ হৈছে আৰু এতিয়া যেহেতু খৰালি দিন হয় পানী বেছি নাই আৰু ইয়াতে ওচৰতে এখন পাহাৰো আছে নদীখনৰ কাষতে আৰু এতিয়া আমি আহি বনভোজস্থলী পালোহি। এতিয়া আমি পিকনিকত প্ৰথমতে ব্ৰেড আৰু বাটাৰ ৰেডি কৰা হৈছে চাহৰ লগত খাবৰ কাৰণে। আৰু কেৰাহীত গাহৰি মাংস বইল কৰি থকা হৈছে। গাহৰি মাংস জুইত পুৰিবৰ কাৰণে বাঁহৰ খৰিকাত মাংসখিনি এনেদৰে লগাই লোৱা হৈছে আৰু এয়া ফ্ৰণ্টৰ খিনি হাঁহৰ মাংস হয় পুৰি থকা হৈছে আৰু বেক সাইডৰ খিনি হৈছে গাহৰি মাংস। আৰু এফালে কেৰাহীত লোকেল চিকেন বনাই থকা হৈছে। এতিয়া গাহৰি পুৰা খাবৰ কাৰণে ৰেডি হৈ গ'ল। এটোই আসলে আজিৰ ভিডিও। আমি এতিয়া খাই বৈ আজৰি হলো। আসলে খাই থাকোতে আমাৰ ভিডিও কৰা নহল আৰু আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক কৰিব, শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। বাই বাই।